নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল আসাম বিজনেছ ইনফলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ এখন চেগুন গছৰ ফাৰ্মত, য'ত চেগুন গছৰ লগতে আপোনালোকে দেখিছে এইবিলাক ভেন্দি বা আদা এইবিলাক খেতি কৰা হৈছে ইয়াৰ লগতে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ফাৰ্মখনৰ বিষয়ে লগতে চেগুন গছ কেনেকৈ ৰুব পাৰি ইয়াৰ মানে মেইনটেনেন্সৰ বিষয়ে আৰু ইয়াৰ লগতে কি কি খেতি এক্সট্ৰাকৈ কৰিব পাৰি ইয়াৰ লগতে এই বিষয়ে আমি ইয়াৰ স্বত্বাধিকাৰীৰ লগত আলোচনা কৰি আপোনালোকক অধিক তথ্য দিবলৈ চেষ্টা কৰিম। এতিয়া আমি ফাৰ্মখনৰ স্বত্বাধিকাৰীৰ লগত কিছু কথা পাতিম। নমস্কাৰ। নমস্কাৰ। আপুনি ফাৰ্মখন কেতিয়া ষ্টাৰ্ট কৰিছে? ফাৰ্মখন মানে লকডাউনৰ পিছত আৰু বিহুৰ পিছত ষ্টাৰ্ট কৰিছোঁ। বিহুৰ পিছত। ইয়াত আপুনি কি কি হৈছে ইয়াত চেগুন গছৰ বাহিৰে আৰু কিবা? নাই প্ৰথমতে চেগুনে ৰুইছোঁ, কিন্তু কি হয় বানপানীৰ সময়ত মানে বহুতবিলাক চেগুন মৰি গ'ল। তাৰ কাৰণে কিছুমান চেগুন নতুনকৈ ৰুব লগা হৈছে। এই আপোনালোকে দেখিছে এইবিলাক চেগুন আগতে মৰি গৈছে, সেইকাৰণে নতুনকৈ ৰুব লগা হৈছে। এইবিলাক ৰুব বেছি দিন হোৱা নাই আৰু। এই ব্ৰিডটো কি চেগুনবোৰৰ? চেগুনটো আমাৰ ঘৰত টিচু গছৰ চেগুন যোনটো কয়। চেগুন গছৰ ৰোপণ পদ্ধতিৰ বিষয়ে কিছু ক'ব নেকি আমাক? মানে এইবিলাক যে আপোনালোকে চেগুন গছ দেখিছে, এইবিলাক বেছি দিন হোৱা নাই, মানে 7 দিন 8 দিনমান হ'ল। এইবিলাক কি সাৰ দিছে ইয়াত? মানে 7 দিন 8 দিন হোৱাৰ পিছত চাৰিওকাষে গাঁত এটা খুন্দি, যোৱাকালি বৰষুণ আহিছে, মানে বৰষুণ অহাৰ পিছত DAP মাৰি দিয়া হৈছে এনেকৈ চাইডত। তাৰপিছত এইবাৰ মাটিবিলাক জাপি দিব লাগিব। মাটিবিলাক জাপি দি এনেকৈ 7 দিনমান পাছত সাৰ এটা দি দিব লাগে। 7 দিন 15 দিন পিছত। ইয়াত আপুনি চেগুনৰ লগতে এইবিলাক আদা ভেন্দি এইবিলাকো খেতি কৰিছে ইয়াৰ লগতে? মানে ইয়াত মানে চেগুন গছবিলাক টিচু গছৰ চেগুন 3 বছৰলৈকে, মানে প্ৰথম ফাৰ্ষ্ট 3 বছৰলৈকে ইয়াত মানে সেই কৰিব পাৰি, যিকোনো খেতি কৰিব পাৰি। যিকোনো খেতি কৰিব পাৰি, যিকোনো মানে চব্জি টাইপ খেতি হ'ব। গতিকে আপোনালোকে দেখিলে ইয়াত চেগুন গছৰ লগতে ইয়াত মানে এক্সট্ৰাকৈ ভেন্দি বা আদা বিভিন্ন খেতি কৰি ইয়াৰ পৰা এক্সট্ৰা ইনকাম এটা উপাৰ্জন কৰিব পাৰি। গতিকে এই চেগুন গছবিলাক আপোনাৰ কিমানমান বছৰত আপুনি ডাঙৰ হ'ব মানে দেখিব পৰা? মানে এই টিচু গছবিলাক যদি ভাল একদম ভাল চেহেৰা হয়, যোনটো কয়, তেতিয়াহ'লে 12 বছৰমানত ডাঙৰ হয় আৰু গছবিলাক। আমি দৰ্শকসকলৰ বাবে আগতে চেগুন গছৰ বিষয়ে এটা ভিডিঅ' বনাওঁ, আছে আপোনালোকে চেনেলত গৈ চাব পাৰে চাৰ্চ কৰি চেগুন গছৰ বিষয়ে। এইবিলাক আপুনি গমাৰি গছ ৰুইছে ইয়াত ছাইডত? এইবিলাক মানে গমাৰি গছ ৰুই দিছোঁ। চেগুনৰ লগতে 2-এডাল জেগা খালী আছিল। আৰু গামেৰিবোৰ যিহেতু বৃদ্ধিটো ভাল হয়, সোনকালে ডাঙৰ হয় আৰু সোনকালে হয়, সেই ডাঙৰ হয়। এইবিলাক কদমৰ পুলি নহয় জানো? এইবিলাক ইয়াত নিজে হৈছে নে আপুনি ৰোপণ কৰিছে ইয়াত? এইবিলাক কদমৰ পুলি, মানে কদমৰ সেইপিনে মোৰ কদমৰ গছ আছে, তাতে বানপানীত কদমৰ গুটি ভাহি আহিছে, ইয়াত গছবিলাক হৈছে। এতিয়া এইবিলাক ইয়াৰ পৰা আনি বেলেগত ৰুব লাগিব, বেলেগ মাটিত। আপোনালোকে দেখিছে এই গোটেই ফাৰ্মখন প্ৰায় আধা বিঘামান মাটি আছে ইয়াত, আৰু প্ৰায় 100 ডালমান চেগুন গছ ৰোৱা হৈছে। লগতে ইয়াত আপোনালোকে দেখিছে ভেন্দি আৰু আদাৰ খেতিও কৰা হৈছে ইয়াৰ লগতে। গতিকে আজি ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে যদি চেগুন গছ বা কদম গছ বা ইয়াৰ ফাৰ্মিঙৰ বিষয়ে অধিক তথ্য জানিবলৈ ইচ্ছা কৰে, আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্সত। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।